Hello guys, welcome to our channel আৰু বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ মানে বহুত মাহে হ'ল ভিডিঅ' নিদিয়া মানে কি ক'ব আৰু মনে নাযায় ভিডিঅ' বনাবৰ কাৰণে সেইটো কাৰণে হেনেকুৱা হৈ গৈছে এয়া আমাৰ কণমানিজনী শুই আছে হে আমাৰ গুণ শুই আছে দেই এতিয়া মানে 9টামান বাজিছে 9টাতকৈ বেছিয়ে হ'ল বাৰু আৰু আজি আপোনালোকক মই আমাৰ মানে অৰ্ধ নিৰ্মিত ঘৰটো দেখাম মানে আমি এটা ৰুম বনাই পেনি ঘৰটোত যেনিবা সোমালোহি তাৰপিছত বাকী ৰুম বনোৱা নাই আৰু এইফালে সেয়া ঘৰটো এইখন ফটো ভাড়া ঘৰত আছিলে লৈ আনিলোঁ আৰু ইয়াতে এনেকৈ লগাই থৈছোঁ ভালকৈ সম্পূৰ্ণকৈ ঘৰটো বনোৱা হোৱা নাই তলত মানে এনেকৈ কাৰ্পেট পাৰি পেনি দিছোঁ ঢালাই কৰি থোৱা আছে যিহেতু ভাবিছোঁ ভৱিষ্যতে টাইলছ লগাম বুলি সেইকাৰণে আৰু বাকী অকণমান আপোনালোকক দেখাই দিছোঁ আৰু ভিতৰটো ৰ'ব ভিতৰটো মানে অৱস্থাটো কেনেকুৱা হৈ আছে এইফালে মানে এনেকৈ তৰজা বেৰ লগাই থৈছোঁ বৰ্তমান মানে এতিয়ালৈকে বনোৱা হোৱা নাই এনেকৈ থৈ দিছোঁ আৰু লেতেৰাও দেখিব পাৰে আপোনালোকে এনেকৈ এখন বিচনাখন এনেই আছিলে এনেকৈ খালী হৈ এনেই ইয়াত লগাই থৈ দিছোঁ ইয়াত কোনো নোহোৱাই বাৰু যিহেতু ওপৰফালে একো লগোৱাই হোৱা নাই সেইটো কাৰণে আৰু বাকী এইফালে এনেকৈ মানে এনেই চালি টাইপত এনেকৈ দি থোৱা আছে আৰু এনেই জুই ধৰা হয় ভালকৈ বনাবলৈ আছে মানে সেইডোখৰ বনোৱা হ'ব ভৱিষ্যতে লাহে লাহে মানে কেইদিনমানৰ পাছত ভাবিছোঁ ভালকৈ বনাম বুলি সেইটোকা এনেই বেৰবোৰ তেনেকৈ থাকিব মাটি চাটি দি পেনি ওখ কৰিব লাগিব আৰু এইফালে ওপৰলৈ যোৱা সেই অৰ্ধনিৰ্মিত হৈ আছে গোটেইখন এয়া দেখিছে নহয় প্লাষ্টাৰ কৰোৱাই নাই আৰু এনেকৈ ওপৰলৈ যাব লাগিব ওপৰত একো নাই বৰ্তমান খালী হৈ আছে আৰু এয়া মাটি চাটি ভৰোৱাও হোৱা নাই ঘৰটোত মানে চোতালত বহুতকণ মাটি ভৰাবলৈ বাকী আছে দহে হৈ আছে ৰাস্তাটো লেভেলত কৰিব লাগিব নহয় আৰু এইখন আমাৰ বাৰান্দাখন বাহিৰৰ পৰা দেখাম তাৰপিছত সেয়া হৈছে আমাৰ মানে কিবাকিবি পুহিবৰ কাৰণে সৰুকৈ ঘৰ এটা বনাই দিছে আৰু কুকুৰা পুহিবৰ কাৰণে আৰু বাকী পিছফালডোখৰ আপোনালোকক দেখাই আছে পাছফালৰ পৰা চালে এনেকৈ সেইবোৰ চাচি গছ ৰুই থোৱা আছিলে আগতে দেখাইছিলোঁ আপোনালোকক সেইটো এনে আৰু বাথৰুম এটা বনাই থোৱা আছে টিং দি বনাব লাগিব লাহে লাহে আৰু বাকী সেইফালে এটা পুখুৰী আছিলে গম পাইছিলেই আৰু এই আম লাগি আছে চক দে জুম কৰি দেখাম আম কেনেকৈ লাগি আছে এই আছে কি ধুনীয়াকৈ আম লাগি আছে মজা কিন্তু ইয়াত বান্দৰ বহুত আছে বান্দৰে আম খাই শেষ কৰিছে তাৰপিছত এইফালে সেইডোখৰত মানে জেৰুৱা দিয়া হোৱা নাই সেইটোকাও হয় মাটি ধুনীয়াকৈ উঠাই পিনি চাচি পুলি ৰুই থোৱা আছে বাৰু তাৰপিছত সেইফালে পথাৰ আছে আনৰ পথাৰ বাকী এডোখৰ বাগান আছে তাৰপিছত এইবোৰ কিবাকিবি এটা পুলি ৰুই থকা হৈছে লাহে লাহে এতিয়া নতুনকৈ ঘৰটো সোমাইছোঁহি যিহেতু সেইটো কাৰণে মানে এনেকুৱা হৈ আছে যিহেতু নতুনকৈ ঘৰটো লৈছোঁহে সেইটো কাৰণে বেছিভাগ কাম কৰিব পৰা নাই আৰু ৰুমটো আপোনালোকক ৰুমটো বুলি নেদেখাওঁ একদম বেয়া হৈ আছে লেতেৰা পেতেৰা হৈছে যেতিয়া ধুনীয়াকৈ বনাই হ'ব তেতিয়াহে আপোনালোকৰ ৰুমটোৰ হিচাপত মানে দিম এতিয়া আমি জাষ্ট সোমাই আছোঁ আৰু ঘৰটোত লাহে লাহেহে হ'ব কামখিনি তেতিয়াহে আপোনালোকক ভালকৈ ৰুমটো বুলি দিম আৰু এতিয়া বৰ্তমান এনেকৈয়ে আছোঁ আমি গাইজ আজি আপোনালোকক আমাৰ ঘৰটো দেখাম দেই এইটো হৈছে আমাৰ ঘৰটো এনেকৈ এয়া বেক কেমেৰা আমাৰ ঘৰটো আধাখনীয়া সম্পূৰ্ণ হোৱা নাই লাহে লাহে বনাব লাগিব এইফালে এটা ৰুম আৰু এই ষ্টেপৰ বাৰান্দাডোখৰ এই টুকুৰা সেনেকৈ দিয়া আছে এইফালে চকীকেইখন থকা ডোখৰত বাৰান্দা হ'ব আৰু সিফালে হ'ব পৰ্টিক আৰু পাছফালে বনাব লাগিব বৰ্তমান অসম্পূৰ্ণ ঘৰ আৰু ওপৰফালে এনেকৈ টিং দিয়া আছে এনেই আৰু জাষ্ট লগাই থোৱা আছে দেখিবলৈ বেয়াই হৈ আছে বাৰু এতিয়ালৈকে ফুলৰ পুলি ৰুব পোৱা নাই এইফালে ওপৰফালে আছে দুটামান টাব আৰু সেইফালে কণমানি কাপোৰ আজি বতৰ ডাৱৰীয়া শুকুৱাই নাই আৰু এইফালে আমাৰ কুকুৰা এইকেইজনী আৰু সেইটো হৈছে কুকুৰা গঁৰাল ভগা চিকা
আৰু এইফালে এইকণ খালী জাগা আৰু সেইফালে একো কাম কৰা হোৱা নাই ভালকৈ। আৰু এইফালে আছে আমাৰ বাগান, এইফালে আছে খুৰাহঁতৰ কচু কণী, আৰু সেইফালে আছে গাঁৱৰ মানুহৰ ঘৰ, আৰু এইডোখৰত আছে বাগান দেই সেইফালে। সিফালে আছে তিনিআলিটোত ঘৰ। সেয়াই আৰু এতিয়া ফুৰি আছোঁ ৰাস্তাত, আৰু আমাৰ কণমানিয়ে কৰি আছোঁ উৎপাত। আজি তেন্তে সকলোকে বাই, আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে অতি সোনকালে লগ পাই আছোঁ। আৰু যদি পাৰোঁ ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যদি মানে মাজে মাজে মানে গেপছ হ'ব পাৰে, কিন্তু তথাপিতো ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ' মানে কি দিম মই একো ভাবিয়ে নাপাওঁ, আৰু ঘৰতে কাম বন কৰা সেইখিনিহে আপোনালোকক দেখাব পাৰিম। সেইবিলাকেই মানে আৰু ডেইলি যিবিলাক লাইফষ্টাইল মোৰ সেইখিনিকে দেখাব পাৰিম আৰু। আজিলৈ বাই তেন্তে, নতুন এটা ভিডিঅ' লগ পাই আছোঁ অতি সোনকালে।